Hello everyone, good morning. আজি সকলে মোৰ ৰেগুলাৰ ভিডিও চাই আছে সকলে গম পাইছে যে মোৰ ট্ৰেইনিং চলি আছে আৰু আজি তাৰে শেষ দিন আৰু এয়া মই অলপমান ভাত খাই উলাই যাব লৈছো লগতে মায়ে ফলে টিফিন অকনমানো ৰেডি কৰি দিছে যেহেতুকে 9টাৰ পৰা 4টা লৈকে কন্টিনিউয়াছলি থাকিব লাগে আৰু হে অকনমান টিফিন লৈ গৈছো ব্ৰেক পালে তাতে খাই লম বুলি আৰু এয়া আজি মোৰ ফুল লুকটো আৰু স্কুল আহিলে প্ৰথমে যেটোকে এটেন্ডেন্স দিবলগীয়া হয় আৰু কোনমান কিবা কিবি কামকাজ ঠিক কৰি মই উলাই গলো আৰু কোনো এটা কাম আমি দিঘলীয়া হ'বলৈ ললো কিতেবা বোৰিং ফিল কৰা যায় কিন্তু যেতিয়া আপোনাৰ লগত এনেকুৱা এগৰাকী বাইদেউ থাকে যেনেকৈ আমাৰ ইয়া সিআৰসিসি বাইদেউ বা আপোনাৰ আখে পাখে থকা সকলোৰে যেতিয়া এটা সহাৰি থাকে বা আমি একদম ফুল এনজয় কৰি যেতিয়া কাম এটা কৰো তেতিয়া আমি আমনি নাপাও ঠিক তেনেকৈ আজি এজন বিশিষ্ট ব্যক্তিয়ে হিমাংশু ছাৰ আমাক ট্ৰেইন কৰিছিল সকলোৱে চিনি পাইছে চাগে তেওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মিমিক্ৰি কৰি যথেষ্ট ফেমাস হৈছিল আৰু ইয়া ভাতৰ বাবে লাইন পাতি থকা সময়খিনি অকমান শেয়াৰ কৰিলো এনেকৈ ভাত খাইও ভাল লাগে আৰু আপোনালোকে দিয়া মৰমখিনিৰ বাবে ধন্যবাদ আকৌ লগ